হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ' ডিছকাছ কৰিম 10ম শ্ৰেণীৰ MIL ছাবজেক্ট আছামিছৰ চিলেবাছ। ইয়াত আমি হাফ ইয়াৰলি আৰু মেট্ৰিক পৰীক্ষাত কোনকেইটা চেপ্টাৰ আহিব সেইখিনিৰ বিষয়ে ডিছকাছ কৰিম। হাফ ইয়াৰলি এক্সামত কি চেঞ্জ হৈছে সেইটো বিষয়েও আমি জানিম। আহা আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমে গদ্যাংশ। ইয়াত 1 নম্বৰটো দিয়া আছে উদ্যোগী হৈ অহা ভাৰতীয় সংস্কৃতি। এইটো হাফ ইয়াৰলি এক্সামত আহিব আৰু মেট্ৰিক পৰীক্ষাতো আহিব। অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। এইটো হাফ ইয়াৰলি এক্সামত নাহে, মেট্ৰিক পৰীক্ষাত আহিব। ইয়াত 2 নম্বৰটো দিয়া আছে ইণ্টাৰনেটৰ তিতামিতা আৰু অৰুণিমা সিনহা। এইখিনি হাফ ইয়াৰলি এক্সামতো আহিব আৰু মেট্ৰিক পৰীক্ষাতো আহিব। 3 নম্বৰত দিয়া আছে অৰণ্য যাত্ৰা আৰু পাৰস্যত এভুমুখী। ইয়াত অৰণ্য যাত্ৰাটো হাফ ইয়াৰলি এক্সামত আহিব আৰু মেট্ৰিক পৰীক্ষাতো আহিব। পাৰস্যত এভুমুখী এইটো হাফ ইয়াৰলি এক্সামত নাহে, মেট্ৰিক পৰীক্ষাত আহিব। 4 নম্বৰত দিয়া আছে পদ্যাংশ। ইয়াত বৰগীত আৰু জিকিৰ। এইখিনি হাফ ইয়াৰলি এক্সামত আহিব আৰু মেট্ৰিক পৰীক্ষাতো আহিব। 5 নম্বৰত দিয়া আছে প্ৰশস্তি, মই অসমীয়া আৰু দৃষ্টান্তৰ। ইয়াত প্ৰশস্তিটো হাফ ইয়াৰলি এক্সামত আহিব আৰু মেট্ৰিক পৰীক্ষাতো আহিব। মই অসমীয়া আৰু দৃষ্টান্তৰ এইখিনি হাফ ইয়াৰলি এক্সামত নাহে, মেট্ৰিক পৰীক্ষাত আহিব। 6 নম্বৰত দিয়া আছে ব্যাকৰণ। ব্যাকৰণ কোনখিনি চাই লোৱা ভালদৰে। 9ম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ, প্ৰত্যয়। তোমালোকে 9ম শ্ৰেণীৰ যিবিলাক ব্যাকৰণ পঢ়িছা ইয়াৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ কৰা, প্ৰত্যয় এইখিনি হাফ ইয়াৰলি এক্সামত আহিব আৰু মেট্ৰিক পৰীক্ষাতো আহিব। 7 নম্বৰত দিয়া আছে ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন। পৰীক্ষাত এই 3টা অপশ্যন দিয়া থাকে, ইয়াৰ পৰা যিকোনো এটা কৰিলেই হ'ল। তোমালোকে ভাৱ সম্প্ৰসাৰণ কৰিব পাৰা, প্ৰতিবেদন কৰিব পাৰা, আবেদন লিখিব পাৰা, যিকোনো এটা কৰিলেই হ'ল। এইখিনি হাফ ইয়াৰলি এক্সামতো আহিব আৰু মেট্ৰিক পৰীক্ষাতো আহিব। 8 নম্বৰত দিয়া আছে ৰচনা। এইটো হাফ ইয়াৰলি এক্সামতো আহিব আৰু মেট্ৰিক পৰীক্ষাতো আহিব। ৰচনা 8 নম্বৰৰ কাৰণে আহে, কেইটামান ৰচনা প্ৰেক্টিছ কৰি গ'লেই হ'ল। 9 নম্বৰত দিয়া আছে দ্ৰুতপাঠ। দ্ৰুতপাঠ হাফ ইয়াৰলি এক্সামতো আহিব আৰু মেট্ৰিক পৰীক্ষাতো আহিব। দ্ৰুতপাঠ 10 মাৰ্কছৰ কাৰণে আহে। তোমাৰ গদ্যাংশ 10 নম্বৰ বৃহৎ যুগ আৰু প্ৰাচীন ভাৰতীয় শিক্ষা। ইয়াৰ পৰা বৃহৎ যুগ হাফ ইয়াৰলি এক্সামত নাহে, মেট্ৰিক পৰীক্ষাত আহিব। প্ৰাচীন ভাৰতীয় শিক্ষা এইটো হাফ ইয়াৰলি এক্সামত আহিব আৰু মেট্ৰিক পৰীক্ষাতো আহিব। 11 নম্বৰ পদ্যাংশ কানাইৰ চাতুৰি আৰু ধৰজা আৰু ধৰভাই। ইয়াৰ পৰা কানাইৰ চাতুৰি হাফ ইয়াৰলি এক্সামত নাহে, মেট্ৰিক পৰীক্ষাত আহিব। ধৰজা আৰু ধৰভাইটো হাফ ইয়াৰলি এক্সামত আহিব আৰু মেট্ৰিক পৰীক্ষাতো আহিব। ব্যাকৰণ 12 নম্বৰ 9ম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও তোমালোকে 9ম শ্ৰেণীৰ যিবিলাক ব্যাকৰণ পাইছিলা ইয়াৰ উপৰিও ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ এইখিনি হাফ ইয়াৰলি এক্সামত আহিব আৰু মেট্ৰিক পৰীক্ষাতো আহিব। 13 নম্বৰ ছন্দ। ছন্দ এইটো হাফ ইয়াৰলি এক্সামত নাহে আৰু মেট্ৰিক পৰীক্ষাত আহিব। ছন্দটো বহুত স্কিপ কৰি দিয়ে, তোমালোকে ছন্দটো ভালদৰে শিকি ল'বা। আজিৰ ভিডিঅ'ত এইখিনিলৈকে সমাপ্ত কৰিলোঁ। যদি এই ভিডিঅ'ৰ পৰা তোমালোকৰ অলপ হেল্প হৈ থাকে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ধন্যবাদ।